নমস্কাৰ। পোনপ্ৰথমে আপোনালোকক সকলোকে সেৱা নিবেদিছোঁ। আপোনালোকৰ মৰম, স্নেহ, সহায় সহযোগিতা, সুদিহা পৰামৰ্শ আৰু আশীৰ্বাদৰ বাবে টকলিমৰা বুঢ়াগাঁও জ্ঞান বিকাশ জ্যোতি যুৱ সংঘৰ উদ্যোগত আৰু স্থানীয় ৰাইজৰ সহযোগত মহাসতী জয়মতী স্মৃতি দিৱস উদযাপন আৰু ভাওনা প্ৰদৰ্শনৰ যি দুদিনীয়া কাৰ্যসূচী হাতত লোৱা হৈছে, তাৰ পৰিসমাপ্তি অতি সুন্দৰভাৱে হ'ল। সকলো শিল্পীয়ে জেৰেঙা বিননি নাটক আৰু শ্ৰী শ্ৰী ভগৱত দৰ্শন ভাওনাখনিত নিজৰ নিজৰ চৰিত্ৰসমূহ অতি সুন্দৰভাৱে ৰূপায়ণ কৰিলে। নাচি মতা নৃত্যত আছে নাই অলপ পাতত পাতি দিওঁ কথা ন। আৰু লগতে ময়ো দুদিনত দুটাকৈ চৰিত্ৰ ৰূপায়ণ কৰিলোঁ। জেৰেঙাৰ বিননি নাটখনত চাওদাং বৰুৱা আৰু শ্ৰী শ্ৰী ভগৱত দৰ্শন ভাওনাখনিত কলিৰ চৰিত্ৰ ৰূপায়ণ কৰিলোঁ। কলি মোৰ নাম কল সমাজেও সকলোৱে পাপি নৰ সমাজে পূজা নকৰে, কাৰণ মই হেনো নৰ সমাজৰ যুৱৰাজ কলিৰ লগত সহযোগ হৈ সকাল আৰু কাল দৈতক বধ কৰাই মহামণি ভোগদেৱৰ মহত্বপুৰ কৰিবৰ বাবে সেই মৰ্যত কৰিছো ভিতৰলৈ সোমাব পাৰোঁনে? ঘৰত পৰা পুৰুষ মানুহ আছেনে? সোমাই আহক, দুৱাৰ খোলা আছে।
আমি এতিয়া নবহো বিশেষ বিশেষ কাম এটাতহে আহিলো বৰগোহাঁই ডাঙৰীয়া আহিব বুলি খবৰটো দিছিল কিন্তু এতিয়ালৈকে অহা নাই অনাগত দিনবোৰত আপোনালোকৰ সহায় সহযোগিতাৰে আৰু এনেকুৱা ধৰণৰ অনুষ্ঠান হওক আৰু উঠি অহা নতুন প্ৰজন্মই সাংস্কৃতিক দিশটোত সদায় আগবাঢ়ি যাওক তাকে কামনা কৰিলোঁ। বন্ধুসকল, আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। ইয়াৰ পিছৰ ভিডিঅ'সমূহত জেৰেঙা মিননি নাটখনৰ কিছু দৃশ্য আৰু শ্ৰী শ্ৰী ভগৱত দৰ্শন ভাওনাখনৰ কিছু দৃশ্য আপোনালোকলৈ সম্পূৰ্ণভাৱে আগবঢ়াম। ধন্যবাদ।